40টা ভিতৰত আমাৰ 25টা বিপিএফ 25টা বিজেপি 15টা ইউপিপিএল 0 কংগ্ৰেছ 0 পঞ্চায়ত নিৰ্বাচনত বিপিএফৰ পৰা এনেকুৱা প্ৰাৰ্থী নিদিব আমি নিখিলিম আমাৰ দলত বহুত আহি আছে ইউপিপিএলৰে বেছি মেক্সিমাম ইউপিপিএল দলৰ পৰাই আমাৰ দলত আহি আছে লগত এলায়েন্স হোৱা নোহোৱা সেইটো আলোচনা কৰিবৰ কাৰণে মই মানুহ দুজনক দায়িত্ব দিছোঁ যেহেতু হিৰায়ে আগবাঢ়ি আহিছে আমাৰ লগত মিলাবৰ কাৰণে এইটো আমি ৰেছপন্স দিয়াটো ভাল অঞ্জলি দৈমাৰীয়ে আমাৰ দলৰে ভাইচ প্ৰেছিডেণ্ট আছিল সি আমাৰ দলৰ পৰা ৰিজাইন দিছে ৰিজাইন দি পেলাই সেইটো নতুন দল খুলিছে আমাৰ ইয়াত ক'ব লগা একো নাই আমাৰ একো ক্ষতি নহয় ক্ষতি ইউপিপিএলৰ হ'ব CWC মিটিং হৈ গ'ল এই CWC মিটিঙত আমাৰ এনেকুৱা বিশেষ মানে সিৰিয়াছ এজেণ্ডা নাছিলে আগত যিখিনি আলোচনা হৈছিল যিখিনি এজেণ্ডা লৈ পেলাই আমাৰ ট্ৰাইনিয়েল কনফাৰেন্স হৈছিল এইবিলাকতে আমি ৰিপিট কৰিছোঁ আৰু আগন্তুক আমি BTC নিৰ্বাচন আহি আছে ইয়াৰ কাৰণে দল হিচাপে আকৌ যাতে আমি মজবুত কৰিব পাৰে ইয়াৰ ওপৰত কিছুমান কথালৈ আলোচনা বিবেচনা হৈছে বেলেগ একো নাই নতুন যোগদান হৈছে নেকি আজি নতুন যোগদান হৈছে আমাৰ এক্স ৰিটায়াৰ্ড BDO কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লক থিতাগুৰি ডেভেলপমেণ্ট ব্লকৰ ৰিটায়াৰ্ড BDO আমাৰ দলত যোগদান কৰিছে আৰু আবৰ দুইজন নেতা যোগদান কৰিছে এইটো খুব ভাল হ'ল মুঠতে ইউপিপিএল দল 0 হ'ব এইবাৰ 2025 ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে ইউপিপিএল 0 হ'ব আমি বাৰে বাৰে কৈ আহিছোঁ প্ৰচাৰ কৰি আহিছোঁ 1 নম্বৰ পজিশ্যনত BPF আছে ছেকেণ্ডত বিজেপি আছে 3 নম্বৰত 0 ইউপিপিএল আছে BPF 25টা পাব বিজেপিয়ে 15টা পাব ইয়াৰ পিছত আৰু পঞ্চায়ত নিৰ্বাচনত BPFৰ পৰা এনেকুৱা প্ৰাৰ্থী নিদিব আমি নিখিলিম আমাৰ আগত আছিলে খেলিব পৰা শক্তি আছিলে কিন্তু BTC বাহিৰত এনেকুৱা পঞ্চায়ত খেলিব পৰা আমাৰ শক্তিটো আজিৰ দিনত অলপ দুৰ্বল সেইকাৰণে বাহিৰত ওলাই গৈছে নাই আমাৰ দলত বহুত আহি আছে ইউপিপিএলৰে বেছি মেক্সিমাম ইউপিপিএল দলৰ পৰাই আমাৰ দলত আহি আছে কথা সেইটোৱে SP লগত এলায়েন্স হোৱা নোহোৱা সেইটো আলোচনা কৰিবৰ কাৰণে মই মানুহ দুজনক দায়িত্ব দিছোঁ যেহেতু হিৰায়ে আগবাঢ়ি আহিছে আমাৰ লগত মিলাবৰ কাৰণে সেইটো আমি ৰেছপন্স দিয়াটো ভাল কোনোবাই যদি আগবাঢ়ি আহিছে সেইটো নেগেটিভ সেন্সত লৈ পেলাই কথা পাতা কৰাটো ৰিজেক্ট কৰিব নালাগে অঞ্জলি দৈমাৰীয়ে আমাৰ দলৰে ভাইচ প্ৰেছিডেণ্ট আছিল সি আমাৰ দলৰ পৰা ৰিজাইন দিছে ৰিজাইন দি পেলাই সেইটো নতুন দল খুলিছে আমাৰ ইয়াত ক'ব লগা একো নাই আমাৰ একো ক্ষতি নহয় ক্ষতি ইউপিপিএলৰ হ'ব যিহেতু ইহঁতে একেলগে আছিল NDFB ABSU একেলগে মিলি পেলাই ইউপিপিএল দল গঠন কৰিছিল আমাৰ ক্ষতি একো নহয় আজি মিটিঙত এটা কথা উত্থাপন হৈছে যে ইলেকশ্যন আহি আছে কেণ্ডিডেটবিলাক আগতীয়াকৈ ঘোষণা কৰিব লাগে যে আগত কৰিব নে সময়ত কৰিব নাই আগতীয়াকৈ নকৰিম আমি সময়ত কৰিব যেতিয়া ইলেকশ্যন কমিশ্যনে যেতিয়া নেকি ইলেকশ্যনৰ যিটো ঘোষণা দিব যে অমুক মাহত BTC নিৰ্বাচন হ'ব যেতিয়া এইবিলাক ঘোষণা হ'ব তেতিয়া আমি ইলেকশ্যন হ'ব বুলি কেতিয়া হ'ব সেইটো ঘোষণাই হোৱা নাই আমি কেণ্ডিডেট কেনেকৈ ডিক্লেয়াৰ দিম 40টা সিটৰ কিমানমান পাব 40টা ভিতৰত আমাৰ 25টা BPF 25টা বিজেপি 15টা ইউপিপিএল 0 কংগ্ৰেছ 0